ওয়েলকাম টু মাই সুবজিত ব্লগ আন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আপুনি চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ এইটো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কি আজি আমাৰ ভণ্টিয়ে পাইছে মেডেল আৰু মেডেলটো পাইছে। এতিয়া ভণ্টি হ'লেও শুই আছে, উঠাৰ পিছত আপোনালোকক দেখাম, তো চাই থাকিব। চাওক কি ধুনীয়া ধুনীয়া ফুল, আৰু দেখাম ফুল চুল। আৰু আমাৰ মাজনী এইজনী ছাগলী আনিছেগৈ, ফুল চাওক গাইছ। চাওক আমাৰ ছাগলীটো বৰ আমনি কৰি থাকে। এজনী মা ভালকৈ নাই দেখুৱা মানে কেলে মাহে উঠিব নিবিচাৰে। হেল্ল' গাইছ, আৰু আমাৰ জন্তুবোৰ দেখাই আছোঁ। এই জন্তু যেনে ছাগলী আৰু এইটো কুকুৰ। আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইছ মই পাহৰি গৈছিলোঁ, আমাৰ এটা মেকুৰী পোৱালি আছে। এইটো মেকুৰী পোৱালি যুদ্ধ লাগিছে দেখক। আৰু গাইছ দেখিছে বতৰটো বৰ সেমেকা, কিমান মানে আমনি আৰু কাৰেণ্টটো নাই দিনটোৰ পৰা। আৰু গাইছ আপুনি এইটো ভিডিঅ'ত ভাইৰেল কৰি দিয়ে, তেতিয়া মই আপোনাক দেখাম আমাৰ ঘৰটো কেনেকুৱা আৰু ক'ত থাকোঁ। চাওক আমাৰ আমলখি গছত কিমান আমলখি লাগিছে, হ'লেও আমলখি এতিয়া মানে ডাঙৰ হোৱা নাই খাব পোৱাকৈ। গাইছ চাওক চবৰ ঘৰবোৰ চাই আমাৰ ঘৰটো কথা ক'ব কেনেকুৱা হয় ঘৰটো আমাৰ। হেল্ল' গাইছ, আমাৰ ঘৰত চাইকেলো আছে। মোৰ ভাগৰ চাইকেলৰ দামবোৰ কিমান আপোনালোকে কমেণ্ট কৰি জনাব, মই দেখাইছোঁ। গাইছ ৰঙা এখন দেখিছে, ৰঙাখন প্ৰথম চাইকেল, তাৰপৰা এখন দ্বিতীয় চাইকেল আৰু এখন তৃতীয় চাইকেল। তো চাইকেলখন চাই আপুনি ভাবক কোনখন চাইকেল চবচে দামী। আৰু গাইছ ক'ৰবাত মই কওঁতে আৰু দেখাওঁতে ভুল হৈ গ'ল যদি মোক মাফ কৰিব, আৰু ভিডিঅ'টো বেয়া নোপোৱাকৈ চাই থাকিব। আমাৰ ছাগলীটোৰ নাম হৈছে বগাধৰ, দেখাইছোঁ। এইটো আমাৰ বগাধৰ। আমাৰ কুকুৰটোৰ নাম হৈছে টমি, বহুত বগা দেখিছে, কিমান হাৰামি হ'লেও চবকে ভুকি থাকেতো। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু মোৰ বন্ধু বান্ধৱীসকল পূজাত কি কি কিনিলে কমেণ্ট কৰি জনাব। মইতো একো কিনা নাই, মই অকল খালোঁ আৰু। গাইছ কথা এটা ক'বলৈ পাহৰিলে, মোৰ হাতখন জ্বলিছিলে, আপোনালোকক দেখাইছোঁ। এই চাই গোটেইবোৰ লাল মাংস ওলাই আছে, একদম অৱস্থাই বেয়া গৰম পানী পৰিলে। হেল্ল' গাইছ দেখক আমাৰ এই মেকুৰী দুষ্টামি গছত উঠি আছে। এইটো চাওক কিমান ওপৰ পালেগৈ। এইটো পৰিবই লৈছে, চাওক এই কেনেকুৱা কৰি ফুৰে ন মেকুৰীটোৱে। মোৰ ভিডিঅ' চাবলৈ নতুন তো লাইক ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইয়াতে।